তেনালী ৰামৰ সাধু দুৰ্বল ঘোঁৰা। এদিনাখন ৰজা কৃষ্ণদেৱ ৰায় আৰু তেনালী ৰামে নিজৰ ঘোঁৰাত উঠি যাত্ৰা আৰম্ভ কৰিছিল। ৰজাৰ ঘোঁৰাটো এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ আৰবী ঘোঁৰা আছিল। সি বৰ শক্তিশালী আৰু নিপুতল আছিল। তাৰ মূল্য 1000 সোণৰ মুদ্ৰা আছিল। আনহাতে তেনালীৰ ঘোঁৰাটো বহুত দুৰ্বল আছিল। সি বৰ লাহে লাহে খোজ কাঢ়িছিল আৰু কোনো শ্ৰেষ্ঠতা দেখুৱাব পৰা নাছিল। তেনালীয়ে যদি নিজৰ ঘোঁৰাটো বিক্ৰী কৰিবলৈ বিচাৰে তেন্তে তাৰ বিনিময়ত কোনেও 50টা সোণৰ মুদ্ৰাতকৈ বেছি নিদিলেহেঁতেন। হঠাৎ ৰজাই ক'লে, তেনালী, তোমাৰ ঘোঁৰাটো ইমান দুৰ্বল, তুমি তোমাৰ ঘোঁৰাটোৰে এনে কাম কৰিব পাৰিবানে যিটো মই মোৰ ঘোঁৰাটোৰে কৰিব নোৱাৰোঁ? তেতিয়া তেনালী ৰামে উত্তৰ দিলে, মহাৰাজ, মই যিটো কাম মোৰ ঘোঁৰাটোৰে কৰিব পাৰিম সেইটো কাম আপুনি আপোনাৰ ঘোঁৰাটোৰে কেতিয়াও কৰিব নোৱাৰে। ঠিক আছে, তাৰ বাবে 100 সোণৰ মুদ্ৰাৰ বাজি ৰাখিলোঁ। ৰজাই ক'লে, হ'ব বাৰু, তেনালীয়ে ক'লে। অলপ সময়ৰ পাছত ৰজা আৰু তেনালীয়ে তুংগাভদ্ৰ নদীৰ দলঙৰ ওপৰেদি গৈ আছিল। নদীখনৰ পানী বহাৰ উপৰি পানীৰ সোঁত তীব্ৰ আছিল। হঠাৎ তেনালীয়ে নিজৰ ঘোঁৰাৰ পৰা নামিল আৰু ঘোঁৰাটো নদীলৈ পেলাই দিলে। তাৰ পাছত তেওঁ মিচিকাই ক'লে, মহাৰাজ, আপুনি নিজৰ ঘোঁৰাটোৰ লগত এনেকুৱা কৰিব পাৰিবনে? ৰজাই নিজৰ প্ৰিয় ঘোঁৰাটো কেনেকৈ বাৰু পানীলৈ ঠেলি দিব পাৰে? তেওঁ ক'লে, নোৱাৰোঁ, মই মানি লৈছোঁ মই মোৰ ঘোঁৰাটোক তেনে কৰিব নোৱাৰোঁ। এইখিনি কৈ ৰজাই তেনালীক 100 সোণৰ মুদ্ৰা দিলে। কিন্তু তুমি এনে কাম কৰাৰ কথা কেনেকৈ ভাবিব পাৰিলা? ৰজাই সুধিলে। মহাৰাজ, মই এবাৰ এখন কিতাপত পঢ়িছিলোঁ যে এটা মূল্যহীন বস্তুৰ লোকচানত কোনেও বেয়া নাপায়, তেনালীয়ে ক'লে। ৰজাই প্ৰাণ খুলি হাঁহিলে আৰু তেওঁলোকে নিজৰ যাত্ৰা পুনৰ আৰম্ভ কৰিলে।